প্ৰতিদিনে এজনী গাইক নেপিয়াৰ ঘাঁহ কাটি খুওৱাৰ বাবে কিভাৱে ঘাঁহ ৰুব লাগে, কিমান মাটি লাগিব তাৰ হিচাপ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব খোজো। ইয়াৰ পৰাই আপোনালোকে 5জনী, 10জনী, 15জনী গাইৰ হিচাপ উলিয়াই ল'ব পাৰিব। এজনী গাইক প্ৰতিদিনে 25ৰ পৰা 30 কেজি পৰ্যন্ত ঘাঁহৰ প্ৰয়োজন হয়, কেঁচা ঘাঁহৰ। নেপিয়াৰ ঘাঁহৰ জোপোহাটো ডাঙৰ হয়। লগোৱাৰ পৰা তৃতীয়বাৰ কটাৰ সময়ত এজোপা ঘাঁহত প্ৰায় 5 কেজি ঘাঁহ পোৱা যায়। সেই হিচাপে এজনী গাইক প্ৰতিদিনে 6 জোপা ঘাঁহ লাগে। গতিকে এজনী গাইৰ বাবে 360 জোপা ঘাঁহ সাজু কৰিব লগা হয়। ঘাঁহ কাটোতেও এজনী গাইৰ বাবে 6 জোপাকৈ ঘাঁহ কাটিব লাগে। আজি যদি আপুনি 6 জোপা ঘাঁহ কাটিলে, কাইলৈ আকৌ 6 জোপাই কাটিলে, পৰহিলৈ আকৌ নেক্সট 6 জোপা কাটিলে, তাৰ পিছদিনাখন আকৌ 6 জোপা কাটিলে, এনেদৰে কাটি গৈ 360 জোপা ঘাঁহ যেতিয়া কাটি শেষ হ'ব, তেতিয়া শেষ সময়ত আকৌ প্ৰথম দিনাখন যি 6 জোপা ঘাঁহ কাটিছিলে, সেই 6 জোপা ঘাঁহ আকৌ কাটিব পৰা অৱস্থালৈ আহি পৰে। কটাৰ লগে লগে প্ৰতিদিনে অপতৃণবোৰ উঘালি গুৰিত জাপি দিব লাগে আৰু পচা গোবৰ, পচন সাৰ আদি দিব লাগে।